हेलो माय নম্বৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ঘৰত কলগছ বহুত আছে, মানে বহুত ধৰণৰ কলগছ আছে। জাহাজী কল আছে, চেনি কল আছে, মানে সকলো প্ৰজাতিৰ কল আছে। আৰু কাঁচকল গছ এজোপা আজি কটা হ'ল। কলজোপা পৰি গৈছিলে বতাহ বৰষুণৰ পৰা, আৰু সেইকাৰণে আজি বোলো কাঁচকলৰ এটা ৰেচিপি বনাওঁ। কাঁচকল বহুত ওলাইছিলে, কিন্তু ঘৰৰ ওচৰৰ মানুহকো অলপ অলপ দি দিলোঁ। মই কেইটামান থলোঁ। আজি ইয়াৰ পৰা কিবা কি বনাব পাৰোঁ তাকে চাওঁ হওকচোন। মই এতিয়া কাঁচকল কেইটামান চাফা কৰি লৈছোঁ, বাকলি গুচুৱাই লৈছোঁ। আমি এইখিনি চিপছে বনাম। ল'ৰা এনি টাইম চিপছ খাওঁ কৰি থাকে, সেইকাৰণে মই ঘৰতে চিপছ বনাওঁ। আৰু মই আগতে বহুতো বানানা চিপছ বনাই কেনে চেল কৰিছোঁ, পেকেটিং কৰি কেনে। তাৰ ফটো আপোনালোকক দিম বাৰু। আৰু এতিয়া মই এইখিনি শ্লাইড কৰি লওঁ পাতলাকৈ। এই ৰুকনিখনতে কাটি ল'ম। এই ৰুকনিখনৰ এইটো চাইড দি কাটিব। আৰু কি হ'ল, মই বহুত বানানা চিপছ বনাওঁ, সেইকাৰণে এইখিনি আঠাবোৰ লাগি এনেকুৱা ক'লা ক'লা পৰিছে। মই প্ৰায় মাজে মাজে বনাই থকা হয়, আৰু এইখিনি কলৰ পূৰা আঠাখিনি লাগি আছে। এইখিনি মই কাটি ল'লোঁ পাতলাকৈ, একদম পাতলা হৈছে, দেখিছে। এতিয়া মই ইয়াত অলপ হালধি আৰু নিমখ মিক্স কৰি দিম। এতিয়া মই হালধি আৰু নিমখ সানি ল'লোঁ। মই নিমখ বেছিকৈ দিয়া নাই, পিছত মই যেতিয়া ফ্ৰাই হৈ যাব তাৰপিছত অলপ নিমখ আৰু চাট মছলা দিব লাগিব। এইখিনি অকণমান দেৰি ৰাখি আমি ফ্ৰাই কৰি দিম। চিপছখিনি বনাবলৈ মই এই কেৰাহীখনে লৈছোঁ, আৰু ইয়াতে মই গেছটো অন কৰি ল'ম। মই যিহেতু গেছৰ ডাঙৰ বাৰ্ণাত এইটো বনাবলৈ লৈছোঁ, আপোনালোকে ষ্টিমটো কম কৰিয়ে বনাব, তেলটো যাতে লাহে লাহে হয়। আৰু বেছিকৈ জুইটো দিলে কি হ'ব, আমাৰ চিপছখিনি অলপ সোনকালে জ্বলি যাব। এতিয়া চিপছখিনি দি দিছোঁ। একেবাৰে সাধাৰণ চিপছ বনোৱাটো কোনো শিকিবলগীয়া নহয়। মই এইবোৰ নিজেই বনাইছোঁ, এইবোৰ নিজৰ আইডিয়াতে বনাইছোঁ। কিছুমানে সোধে তুমি কেনেকৈ বনাইছিলা, কলটো প্ৰথমতে কাটি লৈ শুকুৱাইছিলা নেকি? শুকুৱাবলৈ কোনো প্ৰয়োজনে নাই, লগে লগে আপোনালোকে বনাই কেনে কাটি কেনে ফ্ৰাই কৰি ঘৰত খাবও পাৰিব। কেতিয়াবা কি কৰিব, অলপ আধা কেঁচাকৈও থৈ দিব, যেতিয়া খাবলৈ হ'ব অলপ তেলত ভাজি কেনে ভাতৰ লগত খাব পাৰিব। ল'ৰা ছোৱালী গধূলি সময়ত খাব পাৰিব। আৰু যিহেতু ঘৰৰ কল, ইয়াততো আমি একো বেলেগ বাহিৰা বস্তু নিদিওঁ, ল'ৰা ছোৱালী একো পেট বেয়া নকৰে ইয়াত। এইখিনি প্ৰায় লাহে লাহে হিলাই থাকিবলৈও প্ৰয়োজন নালাগে, নিজে নিজে সিজি থাকিব। আপোনালোকে মোৰ বাৰু ভিডিঅ'বোৰ চাই কেনে পাইছে, ভিডিঅ'বোৰ চাই জনাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ পৰা বহুতো মৰম পাম বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকলৈ নতুন নতুন ভিডিঅ' আগবঢ়াই নিব পাৰিম বুলি মই আশা ৰাখিছোঁ, আৰু চেষ্টা কৰিছোঁ সদায় যেন নতুন মই একদম চিম্পুলকৈ ভিডিঅ'বোৰ দিওঁ। তাতে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক জনাব। যিবোৰ শিকিছোঁ, যিবোৰ জানিছোঁ, আৰু সেইবোৰেই ক'বলৈ বিচাৰিছোঁ আচলতে। আৰু এইখিনি প্ৰায় লাহে লাহে এতিয়া সিজি গৈ আছে, আৰু লাগি ধৰিলেও ভয় কৰিবলগীয়া কোনো কথা নাই, নিজে নিজে এৰ খাই যাব এইবোৰ। অলপ সময় এনেকৈ কেৰাহীতে থাকিব। মই এতিয়া মছলা এটা বনাম, চাব। মছলাটো বনাবলৈ কাৰণে 1 চামুচ মই চিলি পাউডাৰ লৈছোঁ, বাতি এটাত লৈছোঁ। মই এই বাতিটোত লৈছোঁ, আৰু 1 চামুচ চাট মছলা ল'ম, কাৰণ ঝালটো হ'লেহে ভাল লাগিব।
আৰু 1 চামুচ চাট মছলা আৰু আধা চামুচমান মই নিমখ দি দিম। এইটো এটা মছলা ৰেডি হৈ যাব। এইটো মছলা ৰেডি হৈ গ'ল। ইয়াত কি কি দিলোঁ, চিলি পাউডাৰ দিলোঁ, চাট মছলা দিলোঁ আৰু নিমখটো কমকৈ দিছোঁ কাৰণ চাট মছলাত আমাৰ নিমখটো থাকে। এইটো যেতিয়া আমাৰ ফ্ৰাই হৈ যাব তাৰ ওপৰত অকণ চিটা আমি খাব পাৰিম। এইখিনি প্ৰায় ফ্ৰাই হৈ গৈছে, সিহঁতৰ আৱাজ শুনিছে, খৰমৰীয়া এটা হৈ গৈছে। এইখিনি মোৰ ফ্ৰাই হৈ গ'ল, আপোনালোকক পোহৰত দেখাইছোঁ। এতিয়া চিপছৰ নিচিনা কেনেকৈ ভাঙি গৈছে দেখিছে। এতিয়া আমি অলপ ইয়াৰ ওপৰত এই মছলাখিনি দি দিম। এইখিনি আপোনাৰ চিপছ ৰেডি। এতিয়ালৈকে এনেকৈ আপোনালোকে বনাই খাব পাৰিব।